কোভিড-19 মহামাৰীৰ বাবে দেশজুৰি লকডাউনৰ সময়ত জৰুৰীকালীন সাহায্যৰ বাবে কাৰ্বি আংলং সাহিত্য পৰিষদৰ ৱেবছাইট মুকলি দেশৰ বিভিন্ন ৰাজ্যত বিভিন্ন উদ্দেশ্যত গৈ আবদ্ধ থকা সকলক সাহায্য প্ৰদান পৰিষদৰ দেশজুৰি অব্যাহত লকডাউনত আবদ্ধ কাৰ্বি আংলং জিলাৰ পৰা গৈ ৰাজস্থানৰ KN মোদী বিশ্ববিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী বিশ্বত বিয়পি পৰা কৰোনাক লৈ আতংকিত ছাত্ৰ-ছাত্ৰী জৰুৰীকালীন পৰিস্থিতিত সহায় প্ৰাৰ্থনা পৰিষদ চৰকাৰক দেশত কৰোনা ভাইৰাছৰ আক্ৰমণক দিনক দিনে বৃদ্ধিত উদ্বিগ্ন সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহান MSc সকলক নিজৰ সমষ্টিৰ ৰাজ্যৰ অভাৱ অভিযোগ খবৰ কৰি সহায়ৰ আহ্বান মুখ্য কাৰ্যবাহী সদস্যগৰাকী নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এটা গৈছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ সংহাৰী কৰোনা ভাইৰাছে বিশ্বক আতংকময় কৰি তুলিছে প্ৰতিদিনে ন ব্যক্তিক কৰোনা তথা কোভিড-19ত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈছে তেনেদৰে মৃত্যুৰ সংখ্যাও দিনক দিনে কমক চাৰি বাঢ়িহে গৈ থকা পৰিলক্ষিত হৈছে ত্ৰাহিমাম হৈছে সমগ্ৰ বিশ্ববাসী সকলোৰে মুখত হাহাকাৰ তথা আতংক ভৰা প্ৰশ্ন সংহাৰী কোভিড-19ৰ নিৰ্মূল হ'ব কেতিয়া বিশ্ব শান্তি হ'ব কেতিয়া 21 দিনীয়া লকডাউনৰ বাবে দেশৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবদ্ধ থকা সকলক সহায়ৰ বাবে কাৰ্বি পৰিষদ চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিছে কল্যাণকামী পদক্ষেপ জৰুৰীকালীন সেৱাৰ বাবে পৰিষদে মুকলি কৰিছে ৱেবছাইট নিৰ্দিষ্ট ৱেবছাইট যোগে নিজৰ বিতং ঠিকনা নামৰ বিৱৰণ দিলে সহায় আগবঢ়াব পৰিষদে আনহাতে চীনক বাদ দিও উন্নত দেশসমূহে সম্প্ৰতি কৰোনা তথা কোভিড-19ত বিশাল সংখ্যাত সংক্ৰমণৰ ফলত অসহায় আৰু হাহাকাৰ হৈছে নিত লোকক আক্ৰমণ হৈছে কোভিড-19ত এই সময়ছোৱালৈকে সমগ্ৰ বিশ্বত 6,65,985 লোক সংহাৰী কৰোনা তথা কোভিড-19ত আক্ৰান্ত হৈছে মৃত্যু হৈছে 30,935 জন লোকৰ অৱশ্যে ইয়াৰ পৰা সুস্থ হৈ ঘৰলৈ ঘূৰি আহিছে 1,42,479 জন কৰোনাত বৰ্তমান ব্যাপক হাৰত আক্ৰান্ত হৈছে আমেৰিকা আজিৰ দিনতো ব্যাপক হাৰত আক্ৰমণ জাৰ্মানীত ভাৰতবৰ্ষত এই সময়লৈকে 987 জন স্বীকাৰ হৈছে কোভিড-19ত শেহতীয়াকৈ অসমত এজন যুৱকৰ আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত কোভিড-19ৰ স্বীকাৰ হৈছে যোৰহাট জিলাৰ কুলিবৰত যুৱকজনে অলপতে বিহাৰলৈ গৈছিল ফুৰিবলৈ আৰু শুক্ৰবাৰে ঘৰলৈ ঘূৰি আহিছিল যুৱকজনৰ লগতে ঘৰৰ পৰিয়ালৰ সকলো সদস্য চৰ্দি কাহত আক্ৰান্ত হোৱাৰ খবৰ আহিছে যদিও ৰাজ্যৰ একাংশ জনগণে এতিয়াও কৰোনাক গুৰুত্ব সহকাৰে লোৱা নাই কিন্তু এতিয়াৰে পৰা সৰ্বসাধাৰণ ৰাইজে সজাগ আৰু সতৰ্ক হওক সঘনাই হাত ধোৱা চাবোনেৰে চেনিটাইজাৰে আৰু সামাজিক দূৰত্ব বজাই ৰাখক চৰকাৰৰ নিৰ্দেশ কঠোৰভাৱে পালন কৰক নিজ ঘৰতে সীমাবদ্ধ ৰাখক নিজৰ লগতে পৰিয়ালৰ আটাইবোৰ সদস্য ব্যুৰ ৰিপৰ্ট কাট নিউজ দেশজুৰি অব্যাহত আছে 21 দিনীয়া লকডাউন এনে সময়তে দেশৰ বিভিন্ন ৰাজ্যত বিভিন্ন উদ্দেশ্যত কাৰ্বি আংলং জিলাৰ পৰা গৈ আবদ্ধ হৈ থাকিব লগা হৈছে হাজাৰ হাজাৰ লোক জিলাখনৰ পৰা ৰাজস্থানৰ KN মোদী বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকল দেশৰ চৰকাৰে ঘোষণা কৰা লকডাউনৰ মাজত আবদ্ধ হৈ ৰৈছে বিশ্বব্যাপী কৰোনা আতংকই হাহাকাৰ কৰা সময়ত ছাত্ৰ-ছাত্ৰীসকল অতি আতংকিত হৈছে মুঠ 19 জন ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ আছে ৰাজস্থানত এই 19 জনৰ ভিতৰত দুজনী ছাত্ৰীয়ে শ্ৰেণীৰ ক্ষেত্ৰ অধ্যয়নৰ কামত গৈ আবদ্ধ হৈ আছে ৰাজস্থানৰ ভিলৱাৰা জিলাত
সম্পত্তি বিলৱাৰা জিলাৰ এঘৰত আশ্ৰয় লৈ আছে ছাত্ৰীগৰাকী আনহাতে দেশৰ জৰুৰীকালীন পৰিস্থিতিৰ আগমুহূৰ্তত অভাৱগ্ৰস্ত অভিভাৱক তথা পিতৃ মাতৃয়ে সময়মতে টকা পঠাব নোৱাৰাত এইদৰে আবদ্ধ হৈ থকা ছাত্ৰ ছাত্ৰীয়ে অৱশেষত সহায়ৰ প্ৰাৰ্থনা কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ চৰকাৰক স্বগৃহলৈ ঘূৰি আহিবলৈ প্ৰবল ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে জানিবলৈ দিয়া মতে হাতত থকা শেষ টকাও শেষ হওঁ সেয়েহে সহায়ৰ প্ৰাৰ্থনা কৰিছে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ CM তুলিৰাম ৰংহাঙক নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলং জিলাৰ গৃহ সমষ্টি বিথুং ৰেংথেমাত দেওবাৰে উপস্থিত হৈ কৰোনাৰ পৰা নিজকে ৰক্ষা কৰাৰ লগতে আনকো ৰক্ষা কৰি চলিবলৈ আহ্বান জনায় কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সমষ্টিবাসী ৰাইজৰ মাজত বিতৰণ কৰে চাউল দালি আদিকে ধৰি শাক পাচলি অত্যাৱশ্যকীয় সামগ্ৰী চাউল দাইল তথা শাক পাচলি আদি ৰাইজৰ মাজত বিতৰণ কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সকলো শ্ৰেণীৰ ৰাইজক সঘনাই চাবোনেৰে হাত ধুই চাফ চিকুণ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই চলিবলৈ আহ্বান কৰে লগতে জিলাখনৰ আটাইবোৰ কাৰ্যবাহী সদস্য তথা MSC সকলোকো নিজৰ MSCত উপস্থিত হৈ সমষ্টিবাসী ৰাইজৰ সুখ দুখৰ খবৰ ল'বলৈ আহ্বান জনায় আৰু পৰ্যায় মানে সহায় আগবঢ়াবলৈকো আহ্বান জনায় কাৰ্যবাহী সদস্য তথা MSC সকলক সামাজিক দূৰত্ব বজাবলৈ আহ্বান জনোৱাৰ লগতে দেশত দিনে দিনে COVID-19 আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে মংগলেহী ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ নিবাসী অতুল চন্দ্ৰ বৰালৈ অসম গ্ৰাম্য শিৰো ৰত্ন বঁটা অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ উদ্যোগত প্ৰত্যেক বছৰে প্ৰদান কৰি অহা অসম গ্ৰাম্য শিৰো ৰত্ন বঁটা 2019 বৰ্ষটোৰ বাবে শিৱসাগৰ জিলাৰ টিঙালী হেনচুৱা গাঁৱৰ বাসিন্দা আৰু বৰ্তমান কাৰ্বি আংলং জিলাৰ মাঞ্জাৰ নিবাসী তথা শিক্ষক অতুল চন্দ্ৰ বৰালৈ আগবঢ়োৱা হয় এই বঁটা কাৰ্বি আংলং জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অতুল চন্দ্ৰ বৰুৱাই নিজৰ আশা সুধীয়া প্ৰচেষ্টা আৰু পৰিশ্ৰমেৰে নিজৰ প্ৰতিভা বিকাশৰ লগতে অন্যান্য সামাজিক কাম কাজত নিজকে আত্মনিয়োগ কৰি প্ৰিয় পাত্ৰ হৈছে অঞ্চলটোত থং নকবি হাইস্কুলৰ সহকাৰী শিক্ষক অতুল চন্দ্ৰ বৰুৱাই শিক্ষকতাৰ উপৰিও জ্যোতিৰ্ময় মইনা পাৰ্যটৰ প্ৰতিষ্ঠাপক সম্পাদক ইয়াৰ উপৰিও মাঞ্জা আঞ্চলিক নামঘৰ পৰিচালনা সমিতিৰ একেৰাহে 10 বছৰ ধৰি সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছে এই বঁটা প্ৰাপক অতুল চন্দ্ৰ বৰুৱা কবি আৰু গল্পকাৰ হিচাপে আত্মপ্ৰতিষ্ঠা কৰা বৰুৱা ইয়াৰ আগতে আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা ডিব্ৰুগড় জিলা পুথিভঁৰালৰ সৌজন্যত মামণি ৰয়ছম গোস্বামীৰ এচিভমেণ্ট এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হয় শিক্ষাবিদ অতুল চন্দ্ৰ বৰুৱা অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চই 2019 বৰ্ষৰ গ্ৰাম্য শিৰোৰত্ন বঁটা প্ৰদান কৰিবলৈ আয়োজন কৰিছে অসমৰ সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন প্ৰকাশনত যিকেইজন ব্যক্তিয়ে কৰ্মত আদি কৰি গৈছে সেইসকল ব্যক্তিক বিশিষ্ট ব্যক্তিক আমাৰ এই বঁটা প্ৰদান অনুষ্ঠানলৈ নিৰ্বাচিত কৰিছে তাৰ ভিতৰতে মোৰ এই নামটো নিৰ্বাচিত কৰাত মই নথৈ সুখী হৈছোঁ অসম গৰিয়সী পুথি সংৰক্ষণ আৰু সাহিত্য সংস্কৃতি বিকাশ মঞ্চক মই অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ অতুল বৰুৱা মাঞ্জা কাৰ্বি আংলং শিক্ষকগৰাকীৰ এই কৃতিত্বত সমগ্ৰ মাঞ্জাবাসী আনন্দ আৰু গৌৰৱ অনুভৱ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ
আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ